বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি বতৰটো বৰ ঠাণ্ডা আৰু সেইকাৰণে মই ভাবিছোঁ আজি বাসমতি চাউলৰ অলপ পোলাও বনাম আৰু লগতে থাকিব চিকেনৰ আঞ্জা। এয়া মই বাসমতি চাউল লৈ লৈছোঁ। এতিয়া মই এই চাউলখিনি ধুই কেনে আধা ঘণ্টামান তিয়াই থ'ম। এয়া মই চাউলখিনি ভালদৰে ধুই ল'লোঁ আৰু তাতে অলপ পানী দি দিলোঁ আৰু ঢাকনি মাৰি এতিয়া মই আধা ঘণ্টামানলৈকে এইটো থাকিব দিম। এতিয়া মই এটা গাজৰ কুটি লৈছোঁ আৰু এয়া পিঁয়াজো কুটি লৈছোঁ। পিঁয়াজখিনি মই পোলাও দিয়াৰ কাৰণে ধুনীয়াকৈ ঘিউ আৰু তেল মিক্স কৰি ভাজি লওঁ আৰু গাজৰখিনিও মই ভালদৰে বেলেগকৈ ভাজি লওঁ। আৰু এয়া মই 700 গ্ৰাম লোকেল চিকেন লৈছোঁ আৰু এইখিনি ভালদৰে বাছি কুটি মই ধুই ৰাখিছোঁ। আৰু এয়া হ'ল মাংসত দিয়াৰ কাৰণে আদা কাটি ৰাখিছোঁ, পিঁয়াজ কুটি ৰাখিছোঁ আৰু এইখিনি জলকীয়া দিম দুটামান আৰু নহৰু। এইখিনি মই ৰেডি কৰিছোঁ। এতিয়া মিক্সিত মই পিচি লওঁ। এতিয়া মাংসখিনি মই মছলা দি ভালদৰে সানি ল'ম। এয়া প্ৰথমতে আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া মছলা এড কৰিম। 1 চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ জালুকৰ গুড়ি, হালধি 1 চামুচ, কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু লগতে এতিয়া চিকেন মছলা আধা চামুচ, নিমখ 1 চামুচ, প্ৰয়োজন হ'লে আৰু পিছত দিম আৰু কচুৰি মেথি দি দিলোঁ। তাৰপিছত মই মিঠাতেল দি দিম। 1 চামুচ মিঠাতেল দি দিলোঁ। এতিয়া গোটেইখিনি খুব ভালদৰে সানি ল'ব লাগিব আৰু মছলাখিনিৰে মাংসখিনি সানি লৈ মই 15 মিনিটমান এটা ঢাকনি মাৰি থৈ দিম। এইটো মেৰিনেট হৈ থাকক। এইটো ঢাকনি মাৰি দিলোঁ। এতিয়া গেছত কেৰাহী তুলি দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত এয়া 1 কাপ ৰিফাইন অইল ঢালি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই তেলত 4 চামুচমান ঘিউ ঢালি দিম। ঘিউ আৰু তেলৰ মিশ্ৰণখিনি গৰম হৈ গ'ল। এতিয়া মই কাটি থোৱা গাজৰখিনি ঢালি দিলোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এইখিনি মই পোলাওত দিম। বৰ বেছি জুই দিব নালাগে। গেছৰ ফ্লেমটো চিমত থ'ব লাগিব। তেতিয়া ভালদৰে ভাজিব পৰা যাব। গাজৰখিনি ভজা হোৱাৰ পিছত আকৌ কুটি থোৱা পিঁয়াজখিনিও ভাজিব লাগিব। এয়া গাজৰখিনি ভজা হৈ গ'ল। এতিয়া মই নমাই লওঁ। এতিয়া মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনিও ভালদৰে অলপ ভাজি লওঁ। পিঁয়াজখিনিও বৰ ধুনীয়াকৈ ভজা হৈ গৈছে। এয়া চাওঁ, অলপ ৰঙা ৰঙা হৈ গৈছে। এতিয়া নমাই ল'ব লাগিব, নহ'লে দেই যাব।
এয়া মই তিয়াই থোৱা বাসমতি চাউলখিনি আধা ঘণ্টামান পিছত অলপ পানীখিনি টুকিব দিছোঁ। তেতিয়া চাউলখিনি জৰজৰীয়া হৈ যাব, ভাজিবলৈ ভাল হ'ব। এয়া আমাৰ চাউলখিনি ধুনীয়াকৈ জৰজৰীয়া হৈ গৈছে। এতিয়া মই কেৰাহীত চাউলখিনি লাহে লাহে ভাজি থাকিম। এই চাউলখিনি ভাজতে অলপ সময় ল'ব। চাউলখিনি ভাজি থাকোঁতেই এচামুচ নিমখ দি দিম। চেনিও অলপ দিব পাৰি, কিন্তু মই আজি চেনি নিদিওঁ। আন এটা গেছত মই মছলাৰ পানী তুলি দিছোঁ। এয়া মছলাৰ পানী উতল আহি গৈছে। ইয়াতে মই এলাচি দিছোঁ, গোটা জালুক আৰু লং কেইটামান দি দিছোঁ। এইখিনি মই চেকি পোলাওৰ চাউলখিনিত দি দিম। এতিয়া আমাৰ পোলাওৰ চাউলখিনিও বৰ ধুনীয়াকৈ সোণালী ৰং আহি গৈছে। চাউলখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই পোলাও বনাম। এতিয়া মই প্ৰেছাৰ কুকাৰ এটা এয়া তেজপাত পাৰি ল'ম। এতিয়া পোলাওৰ চাউলখিনি লাহে লাহে ইয়াতে দি থাকিম। কিছু চাউল দিয়াৰ পিছত এতিয়া ইয়াতে মই ভাজি থোৱা পিঁয়াজখিনিৰ অলপ দি দিম। আৰু গাজৰো অলপ দি দিম। কেইটামান কাজু বাদামো দি দিম। এতিয়া ৰৈ যোৱা বাকী চাউলখিনিও মই ইয়াতে ইয়াৰ ওপৰত দি দিম। এতিয়া আগৰ দৰেই পিঁয়াজখিনি একেবাৰে ওপৰত দি দিম। আগতে যিদৰে দিছিলোঁ এনেকৈ দিলে বস্তুবোৰ একে ঠাইত গোট মাৰি নাথাকিব। এতিয়া গাজৰখিনিও দি দিলোঁ আৰু ৰৈ যোৱা কাজুখিনিও এইদৰে দি দিলোঁ। এতিয়া মছলাৰ পানীখিনি দিব লাগিব। এয়া মই চেকনিৰে চেকি চেকি দি দিলোঁ। এতিয়া মই এইখিনি গেছত তুলি দিম। পোলাওৰ পানী জোখমতে দিব লাগিব। আৰু তাৰপিছত মই ঢাকনি মাৰি দিম। এতিয়া গেছত ফ্ৰাই পেন তুলি দিলোঁ। অলপ মিঠাতেল দি দিলোঁ। অলপ জিৰাও দি দিলোঁ তাতে। এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি ইয়াতে দি দিলোঁ। মই মাংসত অন্য বস্তু দিয়া নাই, বিলাহীও নিদিলোঁ আজি। এনেকৈয়ে বনাম।
অলপ থপথপীয়াকৈ বনাওঁ আৰু অলপ জোল থাকিব, আলুও নিদিওঁ। এতিয়া খাবলৈ ভালেই লাগিব। এতিয়া মাংসখিনি খুব ভালদৰে ভাজি ল'ব লাগিব। এয়া চিকেনখিনি বহুত ধুনীয়াকৈ ভজা ভজা হৈ গৈছে। এতিয়া মই বাতিত থকা মছলা পানীখিনি ইয়াতে ঢালি দিলোঁ আৰু ইয়াতে মই এতিয়া ঢাকনি মাৰি 5 মিনিটমান সিজিব দিম। এতিয়া পোলাওখিনিত বেলেগ এটা লুকছ আহিবলৈ মই অলপ বাতিত লৈ ইয়াতে অলপ ৰঙা ৰং মিক্স কৰি দিছোঁ আৰু ইয়াতে আৰু এটা বাতিত অলপ লৈ তাতে মই সেউজীয়া ফুড কালাৰ মিক্স কৰি দিছোঁ, দুটাই ফুড কালাৰ। মাংসখিনি আধা সিজি গ'লে এয়া মই অলপ গৰম মছলা দি দিলোঁ আৰু তাৰপিছত মই আকৌ ঢাকনি মাৰি দিম। এয়া হৈ গ'ল আমাৰ চিকেনৰ আঞ্জা। এয়া চাওক কি ধুনীয়া হৈছে গ্ৰেভিটো। ৱাও, বঢ়িয়া হৈছে, খায়ো ভাল লাগিব। সেয়া বাসমতি চাউলৰ ৰঙীন পোলাও আৰু এয়া চিকেনৰ আঞ্জা। মজা। বন্ধু বান্ধৱীসকল, আজি এই দুটা ৰেচিপি কেনে লাগিল? ভাল লাগিলে লাইক কমেণ্ট কৰি জনাবচোন। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।